নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মই যোৱা ভিডিঅ'ত 1.5 অনুশীলনীৰ 5 নম্বৰ পাছলৈ কৰাইছিলোঁ আজি 6 নম্বৰটো চাও আহাচোন 6 নম্বৰৰ পৰা ইয়াতে আছে 6 + √5 ডিভাইডেড বাই 6 - √5 ইয়াকো আমি হৰ পৰিমেয় কৰিব লাগে যিহেতু 6 - √5ৰ লগত আমি এই তলৰটো পৰিমেয় কৰিব লাগে গতিকে ইয়াক 6 + √5 আমি পূৰণ দিম 6 + √5 ওপৰত আছে যেহেতু আমি তলত 6 + √5 পূৰণ দিছোঁ গতিকে আমি ওপৰটো 6 + √5 পূৰণ দিম ঠিক আছে এতিয়া চোৱা ইয়াতে a - b হ'ল ইনটু a + b সূত্ৰত পৰিছে অৰ্থাৎ a² - b² ইয়াতে a হ'ল আমাৰ 6² - b হ'ল আমাৰ √5 whole square a² - b² ঠিক আছে আৰু এইটো চোৱা 6 + √5 ইনটু 6 + √5 অৰ্থাৎ 6 + √5 দুবাৰ পূৰণ হৈ আছে 6 + √5 whole square এতিয়া আমি 6² কিমান পালো 36 - √5 whole square পালো আমি 5 আৰু ইয়াতে আছে 6 + √5 whole square এইটো এটা সূত্ৰত পৰিছে a + b whole square a + b whole square সূত্ৰ তোমালোকে নিশ্চয় জানা a² + 2ab + b² গতিকে এই সূত্ৰটোত আমি ভাঙিলো a² অৰ্থাৎ 6² + 2ab 2 into a ইয়াত 6 into b হ'ল আমাৰ √5 plus b² √5 whole square 36 - 5 31 ইয়াতে আমি 6² পালো 36 plus 2 into 6 আমাৰ আহিল 12 লগতে √5 plus √5 whole square মানে হল আমাৰ 5 তলত আহিল 31 36 plus 5 আমি পালো 41 plus 12 √5 এইটো আমাৰ এনসাৰটো এতিয়া আমি আহো 7 নম্বৰ অংকটোলৈ ইয়াতে আছে 5 + √3 ডিভাইডেড বাই 3 + √6 আহাচোন অংকটো কৰো ইয়াতে চোৱা তলত আছে আমাৰ 3 + √6 গতিকে ইয়াক পৰিমেয় কৰিবলৈ আমি 3 - √6 ৰে পূৰণ দিম মানে ওপৰত আমাৰ 5 + √3 এইটো তলত 3 - √6 ৰে পূৰণ দিছিলো ওপৰটো আমি 3 - √6 ৰে পূৰণ দিব লাগিব এতিয়া আমি তলত পালো a + b whole into a - b কাৰণ 3 ইয়াতো আছে a হৈ গল আৰু √6 মানে a + b whole into a - b সূত্ৰত পৰিলে অৰ্থাৎ a² - b² a ইয়াত আমাৰ 3² - b² b হ'ল আমাৰ √6 স্কয়াৰ হলে হ'ল স্কয়াৰ ঠিক আছে এতিয়া আমি ওপৰত পালো 5 + √3 whole into 3 - √6 এতিয়া 3² মানে আমি পাই গলো 9 - √6 whole square হল আমাৰ 6 ইয়াতে চোৱা এতিয়া আমি বিতৰণ বিধিৰ মতে কৰিলো প্ৰথম 5 ৰে আমি 3 - √6 ক পূৰণ দিও আকৌ আমাৰ থাকিল প্লাস √3 ৰে আমি কাক পূৰণ দিম 3 - √6 ক তলত আহিলে আমাৰ 9 - 6 হৈ গল 3 ওপৰত পালো আমি এতিয়া ভিতৰ ভাঙি দিয়া তোমালোকে 5 into 3 অৰ্থাৎ 15 মাজত আছে মাইনাস গতিকে ইয়াটো মাইনাস বহুৱা 5 into √6 অৰ্থাৎ 5 √6 এবাৰ আমি পালো প্লাস √3 into 3 অৰ্থাৎ আমি পালো 3 কেসুৱা ইয়াত প্লাস মাইনাস প্লাসে মাইনাসে আমি মাইনাস পাই গলো এবাৰ √3 into √6 অৰ্থাৎ ৰুটৰ ভিতৰতে দুইটা পূৰণ হৈ আছে 3 into 6 আমি পাই গলো 18 ইয়াতে চোৱা আমি √18 পাইছিলো হয়নে √18 ক আমি এনেকে লিখিব পাৰো √9 into 2 হয়নে তেতিয়া হলে √9 আমি পাই গলো 3 আৰু ভিতৰত থাকিলে আমাৰ √2 3 হয়নে গতিকে আমি এইখিনিৰ ঠাইত 3 √2 বহাই দিম তলত আমি পালো 3 15 - 5 √6 plus 3 √3 minus 3 √2
এইটো এনসাৰটো এবাৰ 8 নম্বৰটোত আহাচোন ইয়াতে দিয়া আছে আমাক 2√3 minus 3√2 divided by 3√2 plus 2√3 গতিকে আমি সেম প্ৰসেছতে কৰিম ইয়াতে তলত আছে আমাৰ 3√2 plus 2√3 ইয়াক আমি পূৰণ দিম 3√2 minus 2√3 হল ওপৰত আছে আমাৰ 2√3 minus 3√2 আৰু তলত আমি যি সংখ্যাৰে পূৰণ দিছিলো ওপৰটো সেই একে সংখ্যাৰে পূৰণ দিব লাগিব 3√2 minus 2√3 এটো সূত্ৰত পৰিছে a plus b whole into a minus b অৰ্থাৎ a square minus b square ইয়াতে a পালো আমি 3√2 square minus b square b square হল আমাৰ 2√3 whole square এতিয়া আমি ওপৰত দুইটা পূৰণ কৰি দিও 2√3 minus 3√2 whole into 3√2 minus 2√3 3√2 whole square আমি পাম 3 square 9 into √2 square ইয়াতে সোয়া 3√2 whole square অৰ্থাৎ দুইটাৰ ওপৰতে পূৰণ হৈ আছে 3 ওপৰটো স্কয়াৰ আছে 3 স্কয়াৰ আমি 9 পাই গলো into √2 স্কয়াৰ আমি কি পাম 2 মাইনাস ইয়াতো 2 স্কয়াৰ পাই গলো 4 into √3 whole square আমি পাই গলো 3 এতিয়া সোয়া প্ৰথম 2√3 ৰে আমি পূৰণ দিম 3√2 minus 2√3 পিছত আহিল আমাৰ minus 3√2 এবাৰ এইখিনিৰে আমি পূৰণ দিম আকৌ এইখিনি 3√2 minus 2√3 তলত আহিলে আমাৰ 9 into 2 18 minus 4 into 3 12 ওপৰত পালো আমি 2√3 into 3√2 একেবাৰে পূৰণ কৰি দিও সোয়া 2√3 into 3√2 2 into 3 আমি পাই গলো 6 আৰু √3 into √2 পাই গলো আমি √6 মাজত হ'ব মাইনাস এবাৰ 2√3 into 2√3 তেতিয়া হলে 2 into 2 4 পাই গলো into √3 into √3 আমি পাই গলো 3 minus 3 into 3 পালো 9 into √2 পাই গলো আমি কিমান 2 minus এ plus এবাৰ আহি গল 3 into 2 6 পালো √2 into √3 আমি পাই গলো √6 তলত আহিলে আমাৰ 18 minus 12 অৰ্থাৎ আমি পাই গলো 6 ওপৰত সোয়া 6√6 minus 4 into 3 পাই গলো 12 minus 9 into 2 পাই গলো 18 plus 6√6 যেসো minus 12 আৰু minus 18 আমি কিমান পাই যাম minus 30 হয়নে নহয় যেসো 6√6 plus 6√6 6 আৰু 6 আমি পাই গলো 12√6 या minus 12 minus 18 হৈ গল আমাৰ minus 30 ইয়াক আমি খৰু কৰিব পাৰিম চোৱাচোন 6 আছে তলত এতিয়া ইয়াৰ পৰা আমি 6 যদি কমন লও তেতিয়া হলে থাকি গল 2√6 ইয়াত হয়নে 6 দুগুণ 12 √6 মাইনাস ইয়াৰ পৰাও যদি 6 কমন লও 30 ৰ পৰা আহি গল আমাৰ 5 এতিয়া এই 6 কেনসেল থাকি গল 2√6 minus 5 এবাৰ 9 নম্বৰ অংকটোলৈ আহাচোন ইয়াতে আছে আমাৰ √a plus x minus √a minus x divided by √a plus x plus √a minus x এতিয়া আমি আগৰ প্ৰসেছতে কৰিম √a plus x plus √a minus x ক আমি পূৰণ দিম √a plus x ইয়াতে প্লাস আছে গতিকে আমি মাইনাস ৰে পূৰণ দিম √a minus x ওপৰত পালো আমি √a plus x minus √a minus x ইয়াতে তলত যিহেৰে পূৰণ দিছো ওপৰটো সেই সংখ্যাৰে পূৰণ দিব লাগিব a plus x minus √a minus x
এতিয়া চোৱা সূত্ৰত পৰিছে a প্লাছ b হ'ল ইনটু a মাইনাছ b অৰ্থাৎ আমাৰ সূত্ৰটো হ'ল a স্কয়াৰ মাইনাছ b স্কয়াৰ a হ'ল আমাৰ ৰুট অভাৰ a প্লাছ x a স্কয়াৰ গতিকে ইয়াত স্কয়াৰ মাইনাছ b স্কয়াৰ b হ'ল আমাৰ ৰুট অভাৰ a মাইনাছ x b হ'ল স্কয়াৰ a স্কয়াৰ মাইনাছ b স্কয়াৰ ইয়াতে ওপৰত চোৱা ৰুট অভাৰ a প্লাছ x মাইনাছ ৰুট অভাৰ a মাইনাছ x আকৌ সেই সংখ্যাটোৰে পূৰণ হৈ আছে গতিকে আমি পাম ৰুট অভাৰ a প্লাছ x মাইনাছ ৰুট অভাৰ a মাইনাছ x হোল স্কয়াৰ তলত আমি পালো a স্কয়াৰ মাইনাছ b স্কয়াৰ এতিয়া আমি কৰিম কি এইখিনি ৰুট অভাৰ a প্লাছ x হোল স্কয়াৰ এইটো পৰা পাম আমি a প্লাছ x মাইনাছ আমি এইখিনিৰ পৰা পাম a মাইনাছ x যেহেতু ইয়াত দুটা সংখ্যা আছে এটা গতিকে ইয়াক আমি কি কৰিম ব্ৰেকেটৰ ভিতৰত ৰাখি a মাইনাছ x ওপৰত আমি পাম a মাইনাছ b হোল স্কয়াৰ ইয়াৰ সূত্ৰৰ মতে a স্কয়াৰ মাইনাছ 2ab প্লাছ b স্কয়াৰ a স্কয়াৰ মাইনাছ 2a ইনটু b প্লাছ b স্কয়াৰ a minus x স্কয়াৰ তলত আহিল আমাৰ a plus x এতিয়া মাইনাসেৰে এইখিনিক ভাঙি লম মাইনাস a এবাৰ মাইনাসে মাইনাসে প্লাস x ইয়াতে আমি কি পাম ৰুট অভাৰ a plus x হোল স্কয়াৰ অৰ্থাৎ আমি পাম a plus x minus 2 into আমি ৰুটৰ ভিতৰত এখিনি পূৰণ কৰি দিম a plus x হোল into a minus x plus b স্কয়াৰ b ঠাইত আমি পাম এখিনি স্কয়াৰ আৰু ৰুট কেনসেল পাই গলো আমি a minus x এখিনিকো ব্ৰেকেটৰ ভিতৰত দিয়া এতিয়া চোৱা ইয়াত প্লাস এ এটো মাইনাস এ প্লাস এ মাইনাস এ 0 x plus x আমি পাই গলো 2x ইয়াতো ঠিক তেনেদৰে a plus x আমি প্ৰথমতে ভাঙি লও a plus x এখিনি প্লাসেৰে ভাঙি লও প্লাস a plus a minus a minus x প্লাস ইয়াতে minus 2 into আমি এখিনিৰ কাম কৰো এতিয়া সোয়া ৰুটৰ ভিতৰত a plus x whole into a minus x অৰ্থাৎ a plus b whole into a minus b সূত্ৰ হল a square minus b square a square minus b square আমি পাই যাম x square তলত হল 2x এবাৰ সোয়া plus x minus x 0 cancel a plus a হল আমাৰ a plus a হল আমাৰ 2a minus 2 root a square minus x square ইয়াতে 2x ইয়াত 2 কমন লৈ লও 2 ইয়াত থাকিল a minus ইয়াত 2 কমন ললে থাকি গল root over a square minus x square এতিয়া সোয়া এই 2 2 ক্যান্সেল গল আমাৰ থাকি গল x থাকিলে তলত আৰু ওপৰত পালো আমি a minus root over a square minus x square ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এবাৰ আহা আমাৰ 6 ৰ 1 নম্বৰ ইয়াতে দিছে যদি x is equal to 1 plus root 2 অৰ্থাৎ x ৰ মান দিছে আমাৰ 1 plus root 2 তেন্তে আমি দেখুৱাব লাগে যে x minus 1 by x whole cube is equal to 8 ইয়াতে আমি কি কৰিম যে লেফট হ্যান্ড সাইড লৈ পেলাই আমি ৰাইট হ্যান্ড সাইডত 8 উলিয়াই দেখাব লাগিব ইয়াতে সোয়া x আছে গতিকে আমি x ৰ মান দিছে গতিকে এই লেফট হ্যান্ড সাইডত আমি x ৰ মান বহুৱাই পেলাই অংকটো কৰিম ঠিক আছে আহাচোন আমি ইয়াতে লিখি লৈছো দিয়া আছে x is equal to 1 plus root 2 দেখুৱাব লাগে যে x minus 1 by x whole cube is equal to 8 তে লেফট হ্যান্ড সাইড আমি লিখিলো x minus 1 by x whole cube ইয়াতে কি কৰিবা x ৰ ঠাইত x ৰ মান বহাই দিও আমি x ৰ মান হল আমাৰ 1 plus root 2 minus 1 by x ৰ ঠাইত আকৌ x ৰ মান বহাই দিয়া 1 plus root 2 ইয়াতে
গোটেইখিনিৰ ওপৰত কিউব আছে গতিকে হোল কিউব ইয়াতে চোৱা এতিয়া তোমালোকে ইয়াতে ইয়াৰ তলত 1 আছে আৰু ইয়াত 1 প্লাছ ৰুট 2 আছে গতিকে লসাগু হ'ব আমাৰ 1 প্লাছ ৰুট 2 এতিয়া এই একক 1 প্লাছ ৰুট 2 বাৰ যায় গতিকে 1 প্লাছ ৰুট 2 বনাবলৈ হ'লে 1 প্লাছ ৰুট 2 বাৰ যায় গতিকে 1 প্লাছ ৰুট 2 ইনটু 1 প্লাছ ৰুট 2 হ'ব অৰ্থাৎ 1 প্লাছ ৰুট 2 হোল স্কয়াৰ মাইনাছ ইয়াত আমাৰ 1 প্লাছ ৰুট 2 আছে গতিকে আমাৰ একেৰে পূৰণ যাব 1 গুণ 1 টু হোল কিউব তলত আহিলে আমাৰ 1 প্লাছ ৰুট 2 ওপৰত আমি এইখিনিক ভাঙি লওঁ 1 প্লাছ ৰুট 2 হোল স্কয়াৰ অৰ্থাৎ আমি পাম এইটো সূত্ৰ এটাত পৰিছে a প্লাছ b হোল স্কয়াৰ a প্লাছ b হোল স্কয়াৰ সূত্ৰ কি আছিল তোমালোকে নিশ্চয় জানা a স্কয়াৰ প্লাছ 2ab প্লাছ b স্কয়াৰ এতিয়া আমি সেই সূত্ৰতে বহাই লম a প্লাছ b a ইয়াত পালো আমি 1 আৰু b পালো ৰুট 2 গতিকে 1 স্কয়াৰ প্লাছ 2ab 2 ইনটু 1 ইনটু ৰুট 2 প্লাছ b স্কয়াৰ b আমি পাম ৰুট 2 স্কয়াৰ মাইনাছ 1 হোল কিউব তলত আহিলে আমাৰ 1 প্লাছ ৰুট 2 ওপৰত এইখিনি ভাঙি লওঁ 1 স্কয়াৰ মানে আমি পাই গলো 1 প্লাছ 2 ইনটু 1 হল 2 আৰু লগত আছে ৰুট 2 প্লাছ ৰুট 2 স্কয়াৰ ৰুট 2 হোল স্কয়াৰ আমাৰ কি পাম আমি 2 আৰু ইফালে আমি পাইছিলো মাইনাছ 1 হোল কিউব ইয়াতে 1 মাইনাছ 1 0 হৈ গ'ল তলত থাকিলে 1 প্লাছ ৰুট 2 ওপৰত থাকিলে 2 প্লাছ 2 ৰুট 2 হোল কিউব এতিয়া চোৱা ইয়াতে আমাৰ তলত হল 1 প্লাছ ৰুট 2 এতিয়া 2 কমন ল'ব পাৰিম আমি 2 হোল ইনটু ইয়াত 2 কমন ল'লে থাকি যাব 1 প্লাছ ইয়াতো 2 কমন ল'লে থাকি যাব ৰুট 2 হোল কিউব এতিয়া চোৱা ইয়াতে আমাৰ 1 প্লাছ ৰুট 2 আছে 1 প্লাছ ৰুট 2 আছে দুইটা কেনসেল গ'ল এতিয়া আমি থাকিল অকল আমাৰ 2 ওপৰত থাকিল কিউব 2 কিউব মানে আমি জানো 8 যোনটো আমাৰ কি পাই গলো ৰাইট হ্যান্ড সাইড প্ৰমাণিত হৈ গল ছাত্ৰ ছাত্ৰীসকল এবাৰ আহা 6 2 নম্বৰ অংকটোত এটো আমাক সৰল কৰিব দিছে ইয়াত দিছে 1/1 প্লাছ ৰুট 2 প্লাছ 1/ৰুট 2 প্লাছ ৰুট 3 প্লাছ 1/ৰুট 3 প্লাছ ৰুট 4 ইয়াক আমি কি কৰিম তলৰ আমি হৰ বিলাকক পৰিমেয় কৰি লম ঠিক আছে যেনেকৈ আমি এই 5 নম্বৰ অংক বিলাকত কৰিছিলো ইয়াতে 1 প্লাছ ৰুট 2 ইয়াৰ সংযুগ্ম ৰাশি হল 1 মাইনাছ ৰুট 2 এই সংখ্যাটোৰে ইয়াক পূৰণ দিম ঠিক তেনেদৰে ৰুট 2 প্লাছ ৰুট 3 ৰুট 2 মাইনাছ ৰুট 3 ৰে পূৰণ দিম ঠিক তেনেদৰে বাকিখিনিও কৰিম ঠিক আছে আহাচোন চাও ইয়াতে আমি কি কৰিম 1/1 প্লাছ ৰুট 2 ইয়াক আমি পূৰণ দিম 1 মাইনাছ ৰুট 2 ৰে তেতিয়াহ'লে আমি ওপৰটোকো পূৰণ দিম 1 মাইনাছ ৰুট 2 প্লাছ তলত আমাৰ পাইছো ৰুট 2 প্লাছ ৰুট 3 ইয়াক পূৰণ দিম আমি ৰুট 2 মাইনাছ ৰুট 3 ৰে ইয়াতো আমি পূৰণ দিম ৰুট 2 মাইনাছ ৰুট 3 ৰে এবাৰ আমি কি পাম ৰুট 3 প্লাছ ৰুট 4 ইয়াক আমি পূৰণ দিম ৰুট 3 মাইনাছ ৰুট 4 ঠিক তেনেদৰে আমি ওপৰতো পূৰণ দিম ৰুট 3 মাইনাছ ৰুট 4 এতিয়া চোৱা আমি পালো তলত 1 প্লাছ ৰুট 2 হল ইনটু 1 মাইনাছ ৰুট 2 এটো এটা সূত্ৰত পৰিছে সূত্ৰটো কি a প্লাছ b হোল ইনটু
a minus b অৰ্থাৎ এই সূত্ৰটো হ'ল a স্কয়াৰ minus b স্কয়াৰ কি এটো a plus b হ'ল ইনটু a minus b সূত্ৰত পৰিছে গতিকে আমি সূত্ৰটো a স্কয়াৰ minus b স্কয়াৰ বনাম a স্কয়াৰ ইয়াত হ'ল আমাৰ 1 স্কয়াৰ minus b স্কয়াৰ b হ'ল আমাৰ √2 স্কয়াৰ 1 এৰে এইখিনিক পূৰণ কৰিলে আমি পাম 1 minus √2 ঠিক তেনেদৰে √2 plus √3 হ'ল ইনটু √2 minus √3 আকৌ আমাৰ a plus b হ'ল ইনটু a minus b সূত্ৰত পৰিছে a স্কয়াৰ minus b স্কয়াৰ ইয়াত a হ'ল আমাৰ √2 স্কয়াৰ minus b হ'ল আমাৰ √3 হোল স্কয়াৰ ওপৰত আমি পাম √2 minus √3 প্লাস তলত আমাৰ আহিল √3 plus √4 হোল ইনটু √3 minus √4 ইয়াতো আমি একেই সূত্র a স্কয়ার minus b স্কয়ার a হল আমাৰ √3 হোল স্কয়ার minus b হল আমাৰ √4 হোল স্কয়ার ওপৰত আমি 1 এৰে এইখিনিক পূৰণ কৰিলে পাম √3 minus √4 ইয়াসৱা ইয়াত আমি 1 স্কয়ার মানে 1 minus √2 হোল স্কয়ার মানে হল 2 ওপৰত হল 1 minus √2 প্লাস √2 স্কয়ার মানে 2 minus √3 হোল স্কয়ার মানে 3 ইয়াতে আমি পালো √2 minus √3 plus √3 হোল স্কয়ার মানে পালো আমি 3 minus √4 হোল স্কয়ার মানে পালো 4 ওপৰত হল আমাৰ √3 minus √4 এসো 1 minus 2 আমি পাই গলো -1 ইয়াতে 1 minus √2 plus 2 minus 3 minus 1 ইয়াতে পালো √2 minus √3 তে plus 3 minus 4 পালো -1 ইয়াতে পালো √3 minus √4 ইয়াতে চোৱা তোমালোকে আমাৰ তলত আছে -1 হয়নে প্ৰতিটোতে গতিকে আমি যদি -2 ওপৰলৈ লৈ যাওঁ -1 minus √2 ইয়াতে আমাৰ তলত 1 থাকিব যোনটো আমি নিলিখিলেও হ'ব কাৰণ আমি জানো সকলো সংখ্যাৰ তলতে এক এটা থাকে প্লাস ইয়াতো ঠিক তেনেদৰে -2 ওপৰত লৈ যাম আমি মাইনাসেৰে প্লাসক পূৰণ কৰি দিলে আমি আকৌ পাই যাম মাইনাস ইয়াতে আমি √2 minus √3 পাই গলো হয়নে তলৰ 1 টো আমি নিলিখো ইয়াতে তলত -2 আকৌ আমি ওপৰলৈ লৈ যাম মাইনাসে প্লাসে মাইনাস পাই গলো তলৰ 1 টো আমি নিলিখো ইয়াতে পাম √3 minus √4 এসোৱা minus into 1 -1 মাইনাসে মাইনাসে প্লাস √2 ঠিক তেনেদৰে ইয়াতে আমি কি পালো -√2 মাইনাসে মাইনাসে প্লাস √3 ইয়াতে আমি পাম -√3 আৰু মাইনাসে মাইনাসে প্লাস √4 ইয়াতে চোৱাচোন কি কেনসেল যায় ইয়াতে চোৱা +√2 -√2 যোনটো আমাৰ কেনসেল যাব অৰ্থাৎ আমি এইখিনিৰ পৰা 0 পাম তেনে +√3 -√3 এইখিনি কেনসেল যাব এইখিনিৰ পৰা আমি 0 পাম তে আমি থাকিল আমাৰ -1 + √4 -1 + √4 √4 ঠাইত আমি কিমান লিখিব পাৰো √4 মানে হল √2 into 2 2 স্কয়াৰ আমি ইয়াৰ পৰা এজোৰৰ পৰা আমি এটা উলাই লৈ আহিম হয়নে গতিকে √4 মানে হল আমি 2 -1 + 2 কিমান হৈ যাব 1 আমাৰ এনসাৰ 1 এবাৰ আহো স্যাৰ 3 নম্বৰ অংকটোলৈ ইয়াত আছে আমাৰ 1.27 বাৰ আৰু 0.13 বাৰ পৰিমেয় সংখ্যা দুটা যোগ কৰা ইয়াক আমাক যোগ কৰিব দিছে চাওঁচোন ইয়াতে চোৱা 1.27 ইয়াৰ মানে কিমান ইয়াৰ মান হল 1.2777 এনেকে সাত সংখ্যাটো গৈ থাকিব হয়নে অখিমলৈ সেই কাৰণে আমাৰ সাত সংখ্যাটোৰ ওপৰত বাৰ দি দিছিলে আৰু আমাক দিছে 0.13 বাৰ ইয়াতে আমাৰ 0.13 সংখ্যাটো গৈ থাকিব 333 নেকে গৈ থাকিব অখিমলৈ আমাক এই দুটা সংখ্যা যোগ কৰিব দিছিলে ইয়াতে চোৱা যেহেতু এই সাত সংখ্যাটো অখিমলৈ গৈ আছে অৰ্থাৎ অখিমটো সাত এটা আছে হয়নে ঠিক তেনেদৰে ইয়াতে 0.133 সংখ্যাটো অখিমলৈ গৈ আছে এই অখিমটো 3 সংখ্যা এটা আছে ঠিক সেই 7 আৰু 3 যোগ কৰিলে আমি পাম 10 হয়নে 10ৰ শূন্য হাতত 1 পাই যাম হয় ঠিক তেনেদৰে এই 7টো আৰু এই 3টো যোগ কৰিলে 7 3 10 সেই 7ৰ 1টো আমাৰ 10 1 11 11ৰ 1 বহি যাব ঠিক আছে আকৌ হাতত 1 ৰল 7 3 10 10 1 11 11ৰ 1 আকৌ হাতত 1 ৰল 7 3 10 10 1 11
11 1 আকৌ হাতত আমাৰ 1 ৰৈ গ'ল 1 2 3 3 1 4 দশমিক 1 0 আমি কি পাই গলো 1 এতিয়া আমি কি লিখিব পাৰো 1.27 বাৰ আৰু 0.13 বাৰ পৰিমেয় সংখ্যাৰ যোগফল পৰিমেয় সংখ্যা দুটাৰ যোগফল হল কিমান পালো আমি চোৱাচোন 1.4111 এইটো আমাৰ অসীমলৈ গৈ থাকিব অৰ্থাৎ আমি পালো 1.4 যেহেতু 1 সংখ্যাটো অসীমলৈ গৈ আছে বাৰে বাৰে আহি আছে গতিকে 1 ৰ ওপৰত আমি বাৰ দি দিম অৰ্থাৎ 1.41 বাৰ ছাত্ৰ-ছাত্ৰীসকল আমাৰ 1.5 লেসনটো শেষ হৈছে ইতিমধ্যে মই অহা ক্লাছৰ পৰা তোমালোকক 1.6 লেসনটো বুজাম যদিহে তোমালোকৰ 1.5 লেসনটোৰ কিবা বুজিবলৈ অসুবিধা হৈছে তেতিয়া হলে মোক কমেন্টত জনাবা মই আকৌ তোমালোকক বুজাই দিম আৰু যদিহে মোৰ চেনেলটো ভাল লাগিছে তেতিয়া হলে তোমালোকে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰি দিবা আৰু লগতে শ্বেয়াৰো কৰি দিবা ধন্যবাদ